না দেউতাতো তুমি এইটো এনেকুৱা কথা নহয় নহয় আমি এখন কল ফোন কৰিছোঁ তুমি অকণমান তুমি ৰেচপেক্টৰ কথাটো ক'বা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভ্লু ব্লগছ তো গাইজ আজি মোৰ চেনেলত প্ৰথমটো প্ৰেংক কল হ'বলৈ যাই আছে তো বলক বেছি হ'ব নকৰি কলটো কৰি দিওঁ চ' গাইজ এতিয়া কৰিম মানে মই এইটো মানে কি ভাইটি বুলি ক'ব পাৰি লগৰে এজন কৰোঁ কি কয় নাজানো গাইজ হেল্ল' হয় হেল্ল' অ' এইটো সেই নেকি দিশাম মালাকৰ নেকি শুৱালকুছিত লাগিছে না হয় হয় তুমি এবাৰ মানে মেট্ৰিক পাছ কৰিছা ন হয় মানে মই ডিকেৰ পৰা ক'লো অ' আচ্ছা ক'বচোন তুমি সেই চায়েন্স আৰ্টছ কি ল'ম বুলি ভাবিছা এইবাৰ মই চায়েন্স ল'ম বুলি ভাবিছিলোঁ হা 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 চায়েন্স চায়েন্স আমাৰ কলেজ ল'ব হয় পাৰিলে হয় মানে নামটো তুমি দিব পাৰিলে হয় মানে কি মোৰ ঘৰৰ পৰা মানে বেছি দূৰত পঠাব ইচ্ছা কৰা নহ'লে আমাৰ ওচৰতে আছে এখন কলেজ জুনিয়ৰ কলেজ হয় হয় তোমাৰ ভইচটো হয় অলপ মানে জোৰকে কোৱাচোন মানে শুনা পোৱা নাই একো এক ছেকেণ্ডৰ চাউণ্ডটো কমিছে হয় মানে কি হ'ল আমাৰ ঘৰৰ পৰা মানে বেছি দূৰত পঠাব ইচ্ছা কৰা নাই এতিয়া হয় হয় তাৰ পৰা আমাৰ ওচৰতে এখন কলেজ আছে জুনিয়ৰ কলেজ হয় হ'লে তাতে মানে এডমিশ্যন দিম বুলি কৈছে নাই তুমি আহিব পাৰিলে হয় তুমি চায়েন্সটো ভালকে কৰিব পাৰিলে মানে কি বেছি এডমিশ্যন নহয় আমাৰ ইয়াতে এডমিশ্যন ফিজ কিমান বাৰু তাত হা 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 এডমিশ্যন ফিজটো এডমিশ্যন ফিজটো মানে সেই 20 পৰা আৰম্ভ হয় হয় দিয়কচোন মই ঘৰত সুধি পুছি চাওঁ কি কয় হা হা মানে একো শুনা পোৱা নাই ভালকে কোৱাচোন মানে ঘৰত সুধো বাৰু কি কয় হয় নেকি তুমি মানে কি মানে ভাল হলো আমাৰ কলেজখন তুমি শুনিছা নাম জ্বলা একদম মানে নাম বিখ্যাত শুনিছো মানে মোৰ বিকে এজন কলেজ দাদা পঢ়ে হয় শিৱম নেকি বুলি শিৱম তাতে চিনি পাও তাক চিনি পোৱা পাও সি ওখকে মোৰ নেকি অকমান ওখকে বগাকে বগা চশমা পিন্ধে চশমা পিন্ধে ৰবা আৰু মানে কষ্টৰিকাক মই ফোন কৰিছিলো কষ্টৰিকা কোনোবা আছে নেকি বাথানত কোনোবা ইফালে আছে কষ্টৰিকা বৈশ্য বুলি তোমাৰ ভইচটো অকমান মানে জোৰে ক'বাচোন হয় দিয়া তুমি অকমান পিছত মোক ফোন কৰিবা ঠিক আছে সুধি কিনে কৈ আছো তো গাইজ প্ৰেংকটো কৰিলোঁ কিন্তু চাউণ্ডটো গাইজ অলপ মানে কম পাব দেই মানে স্পীকাৰটো তাৰ মানে চাউণ্ডটো কমি আছে এতিয়া গাইজ কি তাক কম নে প্ৰেংক গাইজ মানে তাক আৰু ফোনটো কৰোঁ অকণ মানে কিবা কিবি সেই কওঁ আৰু কিবা কয় হেল্ল' হয় দিশা তুমি কথা পাতিলা মাৰ লগত মানে মায়ে কৈছে দেউতাই লাগে সুধিব লাগিব হ'লে দেউতাই এতিয়া নহয় দেউতাতো নাই তুমি এইটো এনেকুৱা কথা নহয় নহয় আমি এখন কলেজত ফোন কৰিছো তুমি অকমান তুমি হয় ৰেচপেক্টৰ কথাটো ক'বা হয় গম পাইছো নহয় তুমি পঢ়া নপঢ়া হেল্ল' কোনোবা প্ৰেংক কৰিছে মোক হেল্ল' মানে শুনা ভাইটি কোৱা মানে তুমি যদি পঢ়া কোনোবা প্ৰেংক কৰিছে মোৰ লগত কোন প্ৰেংক নাজানো আপোনালোকৰ নহলে কেলে ইমান হাঁহিছে নহয় মানে সেই ছাৰৰ মানে হাঁহি উঠিছে প্ৰিন্সিপাল ছাৰক কৈছে মানে হেৰি এটা কাম কৰা হেল্ল' তোমাৰ কোৱা দেউতা কেতিয়া আহিব দেউতা কেতিয়ালৈ আৰু মানে মিটিং এখনত গৈছে মিটিং গৈছে নেকি হয় মানে পঢ়িলে ভাল পালো হয় তোমাৰ দাদাকো চিনি পাওঁ মোক সেইদিনা মই কম বুলি ভাবিছিলো দাদাক সি মানে গুচি গ'ল ঘৰলে সি মানে কি বুলি কয় অহা যোৱা কৰে নেকি সি মানে মোৰ একদম নিজৰ দাদা নহয় মোৰ মানে পেহীহঁতৰ দাদাৰ अच्छा हमको सिखा रिया है সেনেকে সি হয় বাকী তুমি পঢ়িবলৈ আমাৰ কি ভাল হলে পঢ়িলা কাৰণ ডিকে কলেজটো মই শুনিছা দক্ষিণ কামৰূপ কলেজ শুনিলে হয় হয় ভাল লাগিলে তুমি হয় চায়েন্স ল'বা না ল'বা কোৱা মই চায়েন্স চায়েন্স ল'বা না ফিজটো অকণ কমাই দিম আমি কিবা এটা কৰিম হয় তুমি ভাবিছোৱা বস্তুটো বুজিছা মানে কাৰণ ডিকে কলেজ পঢ়া ইমান মানে চবৰে সেই নাথাকে ভাগ্য হেল্ল' হেল্ল' তুমি এবাৰ ৰাতি ফোন কৰিবা নেকি দিয়কচোন মই সুধি কিনে কম বাৰু মানে আমাৰ মানে কি ফোন মানে বহুত আহি থাকে নে এই মানে কি সিদিনা মানে 7,000 ষ্টুডেন্ট ললে হলে আৰু এটা চিট আছিল তোমাক মই দিম বুলি ভাবিছিলো এটা চিটাৰ বাৰু হেল্ল' হেল্ল' এনেকে হেল্ল' মই থুৰ দে হেল্ল' দিছা নে তাৰ মানে প্ৰেংক কল আহিল তোৰ লগত গম পাইছো বেয়া নাভাবি দে নাপাও দে মই অকণ হেল্ল' খাওঁতে মানে ভইচটো অকণ জোৰকে কৈ দি কি
কি বুলি কয় আমাৰ চেনেলটো এনে কিয় কৈ দিয়াচোন কিবা এটা ইহঁতৰ ধুৰৰ চেনেলটো কি বুলি আছে নামটো ভইচটো অকণ জোৰকে কোৱা না কাষত নাম বলটো কি কয় নামটো কি বুলি আছে তোৰ নামটো থুৰ ব্লগছ চবে ধুৰ ব্লগ চেনেলটো সাবস্ক্ৰাইব কৰি দিব হা বাকি আমাৰ প্ৰেংক লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেন্ট কৰিব মানে কি বুলি কয় সাকসেসফুল হ'ল না প্ৰেংকটো হৈছে না মই প্ৰথমতে সেই বুলি ভাবিছিলো হয় নেকি মানে এইটো মানে মোৰ ফাৰ্ষ্ট টাইম দে বাকি এইটো মই দিব পাৰিম না ইউটিউবত কথা আৰু প্ৰবলেম নাই ন নাই দিয়া ৰাখিছো তো গাইজ দেখিলে পুৰা একদম প্ৰেংক কল হৈ গ'ল গাইজ মই কি ক'ম মানে প্ৰথমবাৰ মানে এইটো মানে মই এনেকৈ ব্লগ বনাওঁ দেই প্ৰেংক কল কৰি পোৱা নাই আজি ফাৰ্ষ্ট টাইম কৰিলোঁ ছাকচেছফুল হৈছে গাইজ আৰু আগলৈ এনেকুৱা কৰি যাম যদি গাইজ ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানে বাই বাই